Hi guys, welcome to my YouTube channel Dhun powali axom আৰু আজি মই যাব লৈছো নীলি মকৰিয়া এখন টাকাৰ নাম তাত মানে এই এখন ৰাস পাতিছে ইমান ধুনিয়াকে মানে ৰাস বুলি আমি ক'ব নোৱাৰো এখন মেলা হিচাপত যেনেকৈ আমাৰ অসমত ধুনিয়া মেলা হয় তেনেকৈ মেলা কি বস্তুনো নাই ইয়াত বহুত কিবা শুনা পাইছো আৰু মোৰ তাত ফ্ৰেণ্ড এজনী আছে তাই মোক ফোন কৰিছে এতিয়া আৰু মই এতিয়া যাবলৈ ওলাইছো জাস্ট আৰু মই ভাবিলো আজি ঘৰৰ পৰা ভিডিঅ শুট ষ্টাৰ্ট কৰো এতিয়া ঘৰৰ পৰা আৰম্ভ কৰিছো তেনেহলে ব্লগ আপোনালোকে আমাৰ ভিডিঅটো চাই থাকক আৰু ভিডিঅটো যদি ভাল লাগিছে তেতিয়াহলে লাইক কৰিব আৰু কমেন্ট কৰি জনাই দিব কেনে লাগিছে আৰু যদি মোৰ চেনেলত এতিয়ালৈকে আপোনালোকে নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ তেতিয়াহলে ব্লগ আমি এতিয়া লাহে ওলাই যাওঁ So guys, মই এতিয়া আহি পালোহি আৰু প্ৰথমত বেলুন দেখিছো ইমান ধুনিয়া বেলুনটো কিনিবলৈ মন গৈছে আৰু তাইডোখৰ পা বৰ ষ্টেজ লগাই পেলাই একদম ইমান ধুনিয়াকে সঁচাকে বৰ ভাল লাগিছে আহা সব আহা দেখিছা তেনেকৈ দোকানী আবা বস্তু আনি কিনিবলৈ আৰু মানে অভাৱে নহ'ব দিয়া কেৱল পইচাহে লাগে আৰু এগাল পইচা লৈ আহিব লাগে আৰু গাৰ্লফ্ৰেণ্ড লগত নাহিলে আৰু চাহ প্ৰপ'জ কৰিবলৈ ইমান সুবিধা দি থৈছে ইছ বিন্দাছ কালাই কিনি আৰু প্ৰপ'জ কৰি দিয়ক কাৰোবাক কোনোবা যদি ভাল লাগিছে মোৰতো গাৰ্লফ্ৰেণ্ডে নাই কাকবা প্ৰপ'জ কৰিম আৰু নালাগে দিয়া মই কিনিব এনেই আৰু মানে দেখুৱাইছোঁ আপোনালোকৰ যদি কোনোবা গাৰ্লফ্ৰেণ্ড লৈ আহিছে কিনি লোৱা আৰু প্ৰপ'জ কৰি দিয়া গপককৈ সঁচাকৈ এইটোৱে বহুত ভাল লাগিছে চাৰিওফালে লাইটিং দি থৈছে ইমান ধুনীয়াকৈ ন বৰ্ড শ্বট লগাই পেলাই একদম কোনোবাই যদি নামে নাজানে নামটো পঢ়িলেও আপোনালোকে গম পাই যাব কি হয় কি নহয় এনেকৈ সুবিধা দিয়াটো মানে ভাল লাগিছে দিয়া সঁচাকৈ কি ধুনীয়াকৈ এনেকৈ বৰ্ড দিয়াটো বহুত ভাল লাগিছে ন কাৰণ বহুতে হয়তো নাম নাজানিলেও এইটো আৰামত পঢ়িব পাৰিব কি হয় নহয় হয়নে নহয় বা নাৱত কি ধুনীয়াকৈ বহি আছে ন মজা চাৰিওফালে ঘূৰি আছে কুলত লৈ পেলাই ইছ সঁচাকৈ আহক বাৰু কোনোবাই যদি আহিছে তেতিয়াহ'লে কমেণ্টত জনাই দিব দেই আৰু যদি অহা নাই তেতিয়াহ'লে আহক বাৰু বহুত ভাল লাগিছে সঁচাকৈ মই আহি পেলাই বা মই মৰম লগাওঁ এনেকৈ লাগিছে উঠাই পেলাই ঘৰত লৈ যাওঁ নেকি ঘৰত তেনেকৈ বহাই থওঁ নেকি বহুত ভাল লাগিছে সঁচাকৈ ইছ বৰ ধুনীয়া দেই বা চাৰিওফালে কেৱল চায়ে থাকক বাৰু মই চবৰ নামটো পঢ়িব নোৱাৰিলোঁ আপোনালোকে নিজে পঢ়িব কি নাম হয় বাৰু ইমান বস্তু লগোৱা আছে এগালমান দুখান এতিয়া কিবা পুষ্পা খাই দিওঁ নহয় পুচকা খাব লাগিব সেইটো ছোৱালী হৈয়ে ইণ্টাৰেষ্ট মোৰ ইমান ইণ্টাৰেষ্ট নাই বাৰু ইয়াতে গেট দিয়া আছে আৰু ভিতৰত ষ্টেজ আছে ছিংগাৰ আহিব ৰাতি হ'লে আপোনালোকে দেখিব গম পাইছে খেলনা ল'ৰা ছোৱালীৰ খেলনা এই ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল হ'ব এইটো কাৰোবাৰ যদি ল'ৰা ছোৱালী আছে কিনি লওক গাড়ী মটৰ বাইক কিবা কিবি এইটো আকৌ কি বস্তু হয় এইখন ষ্টেজ হয় ষ্টেজখন এতিয়ালৈকে লাইট চাইট ফিটিং কৰি আছে ৰাতি হ'লে ডান্স আৰু ছিংগাৰ আহিলে গান শুনাই দিম আপোনালোকক ডান্সো দেখাই দিম বাৰু কি এনেকৈ ডান্স হয় চাই লওক এবাৰ ডান্স মজা দেই সঁচাকৈ চাই ভাল লাগিছে ছিংগাৰ আহিলে এতিয়া আপোনালোকে অলপমান গান শুন মইতো বেছি শুনাব নোৱাৰোঁ কাৰণ মোৰতো প্ৰব্লেম হৈ যাবগৈ সেইকাৰণে গোটেইকেইটা গান শুনাব নোৱাৰোঁ নহ'লেতো আৰু মানে মোৰে দিগদাৰ অলপমান শুনি লওক বাৰু গান মহম্মদ ফেজ মই গাইছিলে বহুত ভাল লাগিছে ল'ৰাটোৰ ভইচটো বহুত ভাল লাগিছে মজা বঢ়িয়া গাইছে বঢ়িয়া খালি দে একদম বহুত পিছতে থিয় হৈছে অকণমান আগতে থিয় হ'ব লাগিছিলে কাৰণ আগতে চিট নাই আৰু আগত চব লেডিজ ফাৰ্ষ্ট চব লেডিজ আগতে বহি আছে আৰু পিছত থিয় হৈ আছোঁ তথাপিও স্পষ্ট দেখা পাইছোঁ নাজানো আপোনালোকে কেনেবা দেখিছে সৰুতে বহুত আনন্দ কৰিছিলে যে সৰুতে বহুত মন আছিলে তেনেকৈ ঝৰ্ণাটো জ্বলিব লাগে আৰু আজিকালি আৰু ক'ত চাহ কণ ল'ৰা ছোৱালী ধৰে তাই তেনেকৈ কি হৈছে চাহ মইনা এটা সময় নিজেও তেনেকৈ পাৰ হৈছে আজিকালিনো ক'ত স্প্ৰিংটো তেনেকৈ লগাইছে মানে ধৰিবই নোৱাৰি ন সঁচা একদম ৰিয়েল মানুহ যেন লাগিছে বাপ ৰে বাপ কেনে বজাই আছে
গলা কৃষ্ণ কল্কি অৱতাৰ স্বৰ্গীয় নিয়ত ৰঞ্জন চক্ৰৱৰ্তী সুবৰ্ণক বুদ্ধ অৱতাৰ এইটো ওচৰ পালে কবি এইটো কৃষ্ণ অৱতাৰ এইটো ৰাম অৱতাৰ হ'ল হলিৰাম অৱতাৰ এইটো হলিৰাম কোন ভগৱান হলুপুত্ৰ নেকি ঐ পৰশুৰাম অৱতাৰ এইটো বামন অৱতাৰ নৰসিংহ অৱতাৰ এইটো কুম্ভ অৱতাৰ মৎস্য অৱতাৰ চ' গাইজ আমি আকৌ এতিয়া গেটলৈ আহি গ'লোঁ আৰু এতিয়া ওলাই যাওঁগৈ আপোনালোকে বহুত কিবা দেখিছে যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্টত জনাই দিব দেই এতিয়া মই ওলাওঁ দিয়া চ' গাইজ মই এতিয়া ওলাইছোঁ ঘৰত যাবলৈ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই তেতিয়াহ'লে আজিৰ কাৰণে গুড নাইট বাই বাই